আপুনি কেতিয়াবা ভাবি চাইছেনে যে মানুহ এটাৰ মৃত্যু হলে আচলতে সেই মানুহটোৰ লগত হয় কি? সেইটো সঁচা নেকি? যেতিয়া মানুহটোৰ মৃত্যু হয় সেই মানুহটোৰ বডিটোৰ পৰাই আত্মাটো যিটো মানে চল থাকে সেই চলটো মানে ওলাই যায় না এনেকুৱা হয় যেতিয়া মানুহ এটাৰ মৃত্যু হয় তেতিয়া আন মৃত্যু হোৱা মানুহখিনিৰ লগত মৃত্যু হোৱা মানুহজনে কথা কব পাৰে মানে কয় যেতিয়া মানুহ এটাৰ মৃত্যু হয় আৰু তেতিয়া মানে মৃত্যু হোৱা মানুহজনে আকৌ পুনৰ জন্ম লাভ কৰে তো আচলতে মৃত্যুৰ পিছত হয় কি তো সেইখিনি জানিবলৈ হলে আমি এটা ষ্টৰী বুজিব লাগিব আৰু সেই ষ্টৰীটো আজিৰ পৰা বহুত আগৰে কথা কি হৈছিল মানে এজন মানুহে কিছুমান ঔষধ মানে বেছিকৈ খাইছিল আৰু তাৰ ফলত মানুহটো মানে বহুত বেছি অসুস্থ হৈ পৰিছিল যাৰ ফলত মানুহটোক মানে হস্পিটাললৈ লৈ যাব লগা হৈছিল আৰু যেতিয়া মানে সেই মানুহজনক হস্পিটালত লৈ গৈছিল এম্বুলেন্সৰ সহায়েৰে তো তেতিয়া এম্বুলেন্সখনৰ ভিতৰত মানে কি হৈছিল যে যিজন মানুহক লৈ যাইছিল সেই মানুহজনৰ হৃদযন্ত্ৰটো মানে বন্ধ হৈ গ'ল আৰু তাত এম্বুলেন্সখনত থকা ডক্তৰসকলে কি কৰিলে লগে লগে সেই মানুহজন মৃত্যু বুলি ঘোষিত কৰিলে আৰু তাৰ পিছত 2 মিনিট পিছত আকৌ সেই মানুহজনৰ হৃদযন্ত্ৰটো চলিবলৈ আৰম্ভ কৰিলে হয়নে কেনে আচৰিত কথা কিন্তু ইয়াতকৈ আচৰিত কথা যেতিয়া মানে মানুহজনে কবলৈ আৰম্ভ কৰিলে যে সেই 2 মিনিটৰ ভিতৰত আচলতে সেই মানুহজনৰ লগত হৈছে কি সব কবলৈ আৰম্ভ কৰি দিলে সেই মানুহজনে ডক্তৰসকলক তো ডক্তৰসকলে প্ৰথমতে ভাবিলে যে ই এনে ভুকি আছে মিছা কৈ আছে আৰু যেতিয়া মানে সব কথা একদম পুৰা সঁচা বুলি গম পালে ডক্তৰসকলেও যে ই মিছা কোৱা নাই ই সঁচাই কৈ আছে তো হয় গাইস এনেকুৱা আচলতে হয় আৰু এইজন মানুহৰ লগতে হৈছে এনেকুৱা নাই এনেকুৱা বহুত মানুহৰ লগত এনেকুৱা ঘটনা ঘটিছে আৰু নেয়াৰ ডেথ এক্সপেৰিমেন্ট এজন বৈজ্ঞানিক আছিল আৰু সেই বৈজ্ঞানিকজনৰ নাম হৈছিল চাৰ্লি ব্ৰুজ আৰু চাৰ্লি ব্ৰুজৰ মানে বহুত বেছি ইচ্ছা এটা আছিল যে মৃত্যুৰ পিছত হয় কি সেইটো জানিবৰ কাৰণে যেনেকৈ আপোনাৰ ইচ্ছা আছে মৃত্যুৰ পিছত হয় কি জানিবৰ কাৰণে এইটো ভিডিঅ' চাই আছে না তো চাৰ্লি ব্ৰুজৰো মানে সেনেকৈ মানে বহুত বেছি ইচ্ছা আছিল যে মৰাৰ পিছত হয় কি সেইটো জানিবৰ কাৰণে তো তাৰ কাৰণে সি কি কৰিলে যে বহুত কেইজন মানে নেয়াৰ এক্সপেৰিমেন্ট কৰা মানুহক একেলগে মাতিলে এতিয়া নেয়াৰ এক্সপেৰিমেন্ট মানে মই কওঁ আপোনালোকক যে নেয়াৰ এক্সপেৰিমেন্ট মানে হৈছে যে মই প্ৰথম অৱস্থাত যে আপোনালোকক যে কৈছিলো ষ্টৰীটো সেই ষ্টৰীটো যিজন ল'ৰা 2 মিনিট পিছত মানে যিটো হাৰ্ট বন্ধ হৈ যোৱা বুলি কৈছিলো 2 মিনিট পিছত আকৌ যে হাৰ্টটো মানে চলিবলৈ আৰম্ভ কৰিছিল তো সেনেকুৱা মানুহ আচলতে পৃথিৱীত বহুত আছে তো তাৰে মানে কেইজনমান বাচি কেনে আচলতে চাৰ্লি ব্ৰুজে কেইজনমানক মাতিলে আৰু এতিয়া চাৰ্লি ব্ৰুজে নেয়াৰ এক্সপেৰিমেন্ট কৰা মানে যিখিনি পেচেন্ট আছিল সেই পেচেন্ট খিনিৰ পৰা 5টা এনেকুৱা ফিচাৰ গম পালে না শুনি আচৰিত হৈ গৈছে মানে চাৰ্লি ব্ৰুজে এতিয়া কি হে 5টা কথা গম পালে তো ইয়াৰে প্ৰথমটো হৈছে যেতিয়া মানুহ এজনৰ মৃত্যু হয় তেতিয়া মানুহৰ শৰীৰটোৰ পৰা যিটো মানে আত্মা সোল বুলি কয় সেই আত্মাটো মানে মানুহৰ শৰীৰৰ পৰা ওলাই যোৱা মানে সকলো পেচেণ্টৰে এটা মানে অনুভৱ হয় আৰু 2 নম্বৰটো হ'ল যে যেতিয়া মানুহজনৰ মৃত্যু হয় তেতিয়া আন মৃত্যু হোৱা মানুহখিনিৰ লগত কথা ক'ব পাৰে হয় তেতিয়া ওপৰৰ পৰা মানে বহুত ডাঙৰ ৰশ্মি এটা পোহৰ এটা মানে মানুহজনক নিবৰ কাৰণে আহে জীয়াই থকা অৱস্থাত মানুহজনে কিমানখিনি ভাল কাম কিমানখিনি বেয়া কাম কৰিছিল সেনেকুৱা মানে এটা অনুভৱ ফিল এটা কৰি দিয়ে মানে মানুহজনৰ চাৰ্লি ব্ৰুজে যে গম পাইছে সেই 5টা ফিচাৰৰ আমি বিজ্ঞানৰ মতে যদি চাবা যাওঁ যে বিজ্ঞানৰ মতে তাৰে প্ৰথমটো যে হৈছিল যে চাৰ্লি ব্ৰুজে যে কৈছিল যে মৃত্যুৰ পিছত তেওঁৰ আত্মাটো উৰি যায় তো এনেকুৱা বিজ্ঞানৰ মতে নহয় আচলতে বিজ্ঞানৰ মতে হৈছে যে যিটো মানে এটা অনুভৱে হয় যেতিয়া আত্মাটো যে উৰি নাযায় আচলতে মানুহজনৰ যিজন মানুহৰ মৃত্যু হৈছে সেই মানুহজনৰ এটা অনুভৱ হয় যে আত্মাটো উৰি গৈ আছে ওপৰ ফালে আৰু চাৰ্লি ব্ৰুজে যে কৈছিল যে মানুহজন মৰাৰ পিছত কথাবোৰ শুনা পায় এইটো হয় কিন্তু মানুহজনৰ যিটো মগজটোত মানে কিছু সময়ৰ কাৰণে অক্সিজেন মানে থাকি যায় না তো সেই কাৰণে মানে কিছু সময়ৰ কাৰণে মানে ওচৰে পাজৰে মানে যিখিনি কথা আলোচনা কৰি থাকে তো মৃত্যু হোৱা মানুহখিনিয়ে সেই কথাখিনি গম পায় কি কথা আলোচনা কৰি আছে আৰু চাৰ্লিয়ে কৈছিল যে এটা বহুত ডাঙৰ ৰশ্মি আহি আত্মাটোক লৈ যায় এনেকুৱা নহয় আচলতে সেই ৰশ্মিটো হৈছে অপাৰেশ্যন থিয়েটাৰৰ যেটো মানুহক মানে অপাৰেশ্যন কৰা হয় অপাৰেশ্যন কৰিবলৈ লৈ যোৱা হয় তাত যিবোৰ লাইট থাকে সেই লাইটৰ পোহৰবোৰ মানে অনুভৱ এটা কৰি দিয়ে যে বহুত ডাঙৰ ৰশ্মি এটা নিবলৈ আহিছে মানুহজনক গম পাইছে হয় এতিয়া আমি গম পালো যে চাৰ্লিয়ে কোৱা কিছুমান কথাই আচলতে বিজ্ঞানৰ লগত মিলি যায়
আৰু কিছুমানতো এনে কৈ থাকে মানুহবিলাকে তো এইখিনি আছিল সৰু এটা ভিডিঅ' আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো যে আচলতে মৰাৰ পিছত হয় কি